হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি লৈ আহিছোঁ আচাৰৰ ৰেচিপি এটা, ভোট জলকীয়াৰ আচাৰ। প্ৰায় সংখ্যক মানুহে ভোট জলকীয়াৰ আচাৰ ভালে পায়। ভাতৰ লগত ভোট জলকীয়াৰ গোন্ধটো পালে আৰুনো কি লাগে, নহয়নে বাৰু? তেনেহ'লে আহকচোন মইনো কেনেদৰে ভোট জলকীয়াৰ আচাৰ বনালোঁ তাকে অলপমান দেখুৱাওঁ। এয়া মই জলকীয়াকেইটা ভালদৰে ধুই ল'লোঁ। এতিয়া এখন কেঁচিৰ সহায়ত সৰু সৰুকৈ কাটি ল'ম। কটাৰী বা চুৰিৰেও কাটিব পাৰে, কিন্তু তেনেকৈ কাটিলে হাতত লাগি যায় আৰু ভোট জলকীয়াৰ পুৰণি বহু দেৰিলৈকে থাকে। আৰু সেই জলকীয়াৰ পুৰণি বুলি ক'লেতো জানেই, সেয়েহে মই এনেদৰে কাটি ল'লোঁ। এয়া মোৰ প্ৰায় গোটেইখিনি কাটা হৈয়ে গ'ল। এতিয়া এইখিনি মই প্ৰায় এঘণ্টাৰ বাবে ৰ'দত দিম, যাতে ইয়াত লাগি থকা পানীখিনি শুকাই যায়। এতিয়া মই কেৰাহীত অলপমান সৰিয়হ ফুটাই ল'ম, লগতে এচামুচ জিৰাও দিলোঁ গোন্ধৰ বাবে। এইখিনি অকণমান ভাজি গুড়ি কৰি ল'ম। এতিয়া আচাৰখিনিত দিবৰ বাবে তেলখিনিও গৰম কৰি ল'ম। এয়া মই তেলখিনি দি দিলোঁ। এইখিনি এতিয়া ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এতিয়া মই জলকীয়াখিনি ৰ'দৰ পৰা লৈ আহিলোঁ। ধুনীয়াকৈ শুকাই গৈছে পানীখিনি। এতিয়া মই এটা বাচনত জলকীয়াখিনি দি লৈছোঁ। ইয়াত মই এতিয়া গুড়ি কৰি লোৱা সৰিয়হ আৰু জিৰাখিনি দি দিম। অকণমান হালধি দিম। অকণমান ধনিয়া গুড়ি দিম এচামুচ। আৰু সোৱাদ অনুযায়ী নিমখ দি দিম। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। ভোট জলকীয়াৰ আচাৰ এনেদৰে মছলা নিদিয়াকৈও বনাব পাৰে। তেল, নিমখ আৰু জলকীয়া হ'লে হয়, কিন্তু মই আচাৰ বনাইছোঁ যিহেতু অকণমান মছলা হ'লে ভাল লাগে, সেয়েহে মই এনেদৰে বনাইছোঁ। এতিয়া মই গৰম কৰি লোৱা তেলখিনি অকণমান ঠাণ্ডা কৰি এনেদৰে দি দিলোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এয়া কিমান ধুনীয়া হৈছে চাওকচোন। মোৰ ভোট জলকীয়াৰ আচাৰ ৰেডিয়ে হৈ গ'ল। এনেদৰে কেইদিনমান মই ৰ'দত দিম, তাৰপিছত খাব পৰা হৈ যাব। আপোনালোকে যদি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে মই আহি থকা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।